মন্ত্ৰীয়ে যি ধৰণৰ উপলুঙাসূচক কথা কৈছে সেই কথাখিনি ক'ব নালাগে। মই ভাবোঁ যে দায়িত্ববোধ থকা কোনো লোকে এই সময়খিনিত মানুহৰ অন্তৰত কষ্ট দিয়া, মানুহৰ আঘাত দিয়া কথা নকয়। এইসকলক এনেধৰণৰ কথাৰ পৰা বিৰত থাকিবলৈ মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। নমস্কাৰ, ভাদৈ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অপৰিহাৰ্য। বৰ্তমান অসমত প্ৰাক্তন শাসনাধিষ্ঠ কংগ্ৰেছ দলৰ স্থিতি সিমান শক্তিশালী নহ'লেও বিৰোধী দল হিচাপে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে নিজৰ স্থিতি সবল কৰিবলৈ। এনে এক পদক্ষেপ হিচাপে আজি 2 জুন তাৰিখে বাগজানত দুৰ্দশাগ্ৰস্তসকলৰ পৰিস্থিতিৰ বুজ লোৱা দেখা গ'ল কংগ্ৰেছ দলৰ উপসভাপতি ৰকিবুল হুছেইন, বৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকন, প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিৰিঞ্চি নেওগ, ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজ, সুশান্ত বৰগোহাঁই, মনোজ ধানোৱাৰ, তিনিচুকীয়া জিলা সভাপতি জয়ন্ত কলিতা, ৰাজু চাহু আৰু দৃষ্টি পাৰ্টিৰ সভাপতি দিলীপ মৰাণ আদিক দলটোৱে বিস্ফোৰিত তৈলখাট পৰিদৰ্শন কৰাৰ পাছত আশ্ৰয় শিবিৰত থকা লোকসকলক মাস্ক বিতৰণ কৰে। তাৰ পাছত তীক্ষ্ণজ্যোতি হাজৰিকাৰ পৰা সমগ্ৰ ঘটনাৰ সবিশেষ লৈ গ্ৰহণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ ফালৰ পৰা কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে। আহিলে ইয়াত আশ্ৰয় শিবিৰত মানুহবিলাক দেখিছে, আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণে কি সহায় কৰিব বা কি চিন্তা কৰিব? সহায় মানে এনেকুৱা, আচলতে মাজে মাজে এনেকৈ তেল গেছ নিৰ্গত হৈ পেলাই থলুৱা মানুহখিনিৰ বিভিন্ন হাৰাশাস্তি হয়, বহু মানুহ মৰে, পশু পক্ষী জীৱ জন্তু অনিষ্ট হয়, আনকি গছ গছনিও বহুত ধ্বংস হয়। কিন্তু দেখা গৈছে যে বিভিন্ন সময়ত অইল ইণ্ডিয়া লিমিটেডে যেনেধৰণে এই মানুহখিনিক কম্পেনচেশ্যন দিব লাগিছিল তেনেকৈ নিদিয়ে আৰু ফিউচাৰ প্লেনো তেওঁলোকে নকৰে যে ইমিডিয়েট যদি দুৰ্ঘটনা হয় তাৰ কি ব্যৱস্থা কৰিব সেয়াও তেওঁলোকৰ হাতত নাথাকে। সেইকাৰণে আজি এটা ইমান ডাঙৰ এক্সিডেণ্ট হ'ল যোৱা সিদিনাখন। এতিয়া আমি চৰকাৰক দাবী জনাব বিচাৰোঁ যে চৰকাৰে হেঁচা দিয়ক অইল ইণ্ডিয়াক, আৰু অইল ইণ্ডিয়াই এইটো বুজি পাওক যে তেওঁলোকে কেৱল খনন কৰি তেল নিয়াইতে সীমাবদ্ধ হ'ব নোৱাৰে। সেই অঞ্চলৰ ৰাইজৰ কোনো যাতে অসুবিধা নহয়, কোনো যাতে বিপদত পৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগে। আমি আহি ইয়াত যি দৃশ্য দেখিছোঁ সেই দৃশ্যটো সঁচাকৈ খুব হৃদয় বিদাৰক। আৰু ইয়াত আহি ভাল লাগিছে যে বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ বিশেষকৈ সাধাৰণ সম্পাদক তীক্ষ্ণজ্যোতি হাজৰিকা প্ৰমুখ্যে যুৱ সংঘৰ ল'ৰাসকলে ইয়াত অসহায় লোকসকলৰ দায়িত্ব লৈছে আৰু দায়িত্ব লৈ সেই লোকসকলক কিছু সকাহ দিবলৈ চেষ্টা কৰিছে। আমিও ইয়ালৈ আহিছোঁ, আহি তেওঁলোকক আমি সামান্য পৰিমাণে বিৰোধী পক্ষত থকা স্বত্বেও আমি কিছু তেওঁলোকৰ খবৰ লৈছোঁ। আমাৰ দুৰ্গা ভূমিজ ডাঙৰীয়াও আহিছে। আমি চৰকাৰ আৰু অইল কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ যে ৰাইজৰ যিটো ভয়, যিটো তাত গেছ নিৰ্গত হোৱাৰ কাৰণে যিটো এতিয়াও ভয় শংকাটো যোৱা নাই, সেই ভয় দূৰ কৰাৰ দায়িত্ব চৰকাৰৰ। দ্বিতীয়তে কথা হ'ল যে আৰু কিছু এই লোকসকল অসহায় হৈ একফালে আপোনাৰ কৰোণা ভাইৰাছৰ প্ৰকোপ, চৰকাৰে কৈছে যে ফিজিকেল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগে আৰু এটা ৰুমতে শ মানুহ সোমাই আছে। গতিকে এই ক্ষেত্ৰতো চৰকাৰৰ এটা দায়িত্ব আছে। আমি এই সময়ত কাৰো লগত ৰাজনীতি কৰিব খোজা নাই, কাকো আমি দোষাৰোপ কৰিব খোজা নাই। স্ববিৰোধিতা কথা বতৰাৰে মানুহক বিভ্ৰান্তি কৰিব নালাগে। আপোনালোকে এই সময়ত কৰোণা ভাইৰাছৰ প্ৰকোপ, আনফালে গেছ নিৰ্গত হৈ মানুহৰ অৱস্থা নাইকিয়া হৈছে, আনফালে মানুহে বিভিন্ন ক্ষেত্ৰত বিভিন্ন অসুবিধা ভুগিছে। যিসকলে অসহায় অৱস্থাত থাকি মহিলাসকলে আপোনাৰ চকু পানী ওলাইছে সেই লোকসকলক খবৰ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু এজন ইয়াত মন্ত্ৰীয়ে যি ধৰণৰ উপলুঙাসূচক কথা কৈছে সেই কথাখিনি ক'ব নালাগে। মই ভাবোঁ যে দায়িত্ববোধ থকা বিভিন্ন খবৰৰ বাবে চাই থাকক ভাদৈ নিউজ।